Hello everyone, স্বাগতম জনাইছো মই অন্য এটি মিনি ব্লগলে। আজি আমি আহিছো যোৰহাটৰ CISF কেম্পলৈ বুলি। তাত আমাৰ ৰিলেটিভৰ এখন বিয়া আছে, বিয়া খাবলৈ বুলি আহিলো। এয়া আমি কেম্পাছৰ ভিতৰত পালোহি। হৈয়া হৈছে বিয়া ঘৰ। গাড়ীখন দূৰতে পাৰ্কিং কৰি আধা ডোখৰ আমি খোজকাঢ়ি গলো। এয়া আমাৰ মায়ে গিফ্টটো হাতত লৈ আগে আগে খোজকাঢ়ি গৈ আছে আৰু মই ভিডিঅ' কৰি পিছে পিছে গৈ আছো। বিয়া ঘৰত বহুত মানুহৰ ভিৰটো বেছি আৰু এয়া দেখিছে নহয় কিমান মানুহ। এয়া আমাৰ কইনাই গিফ্ট লোৱা আৰু ফটো মৰাত ব্যস্ত হৈ পৰিছে বৰ্তমান। আৰু ভিডিঅ'টো 18 তাৰিখে হয়, কিন্তু মই এডিট কৰিবলৈ সময় নোহোৱা বাবেহে আজি আপলোড কৰিছো। ভিডিঅ' মানুহৰ মাজত অলপ কৰিবলৈ দিগদাৰ হয়, তথাপি চেষ্টা কৰিলো। এয়া দেখিছে নহয় বাহিৰত কিমান মানুহ, সকলোৱে সেলফি আৰু ফটো মৰাত ব্যস্ত। এয়া মোৰ ননদ, আমি দুগৰাকী বাহিৰলৈ ওলাই আহি আৰু ফটো মাৰি ললো। তাৰ পিছত আমি খাবলৈ বুলি গলো। এয়া অলপ মানুহে খাই আছে। খানাটো বহুত টেষ্টি হয় আৰু কেইবাবিধো আইটেম আছিলে, কিন্তু ভিডিঅ' কৰিবলৈহে নহ'ল। এয়া মানুহে দেখিছে কিমান সকলোৱে বহি আছে আৰু লাষ্টত আমি যাবলৈ বুলি ওলালো, কিন্তু ননদৰ ছোৱালীজনী খেলাত ব্যস্ত হৈ পৰিলে ওচৰতে পাৰ্কখন দেখি। এয়া দেখিছে নহয় সকলো বাচ্চা লগত খেলাত ব্যস্ত হৈ পৰিলে, সেইটো কাৰণে ৰখি দিলো। অলপ মই ৰখাৰ পিছত আকৌ পুনৰ আমি ঘৰলৈ ফাইনেলি যাবলৈ ওলালো। আৰু এয়া দেখিছে নহয় গাৰ্ড কেইগৰাকী কিমান ধুনীয়াকৈ গেটখন হাঁহি খুলি দিছে, দেখি মনটো ভাল লাগি গ'ল। আৰু বিয়া ঘৰত কেইগৰাকীমান ফটো মাৰিছিলো, সেই ফটোগ্ৰাফী ভিডিঅ'টো শেষত এড কৰি দিছো। সম্পূৰ্ণ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিব। তেনেহ'লে পুনৰ লগ পাম অন্য এটি ভিডিঅ' সৈতে। আজিলৈ আহিছো, বাই বাই।